Hi friend, welcome to my channel. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন ৰেচিপি চিকেন পাতত দিয়া আৰু ইয়াৰ কাৰণে মোক লাগিব চিকেন পিয়াজ জিৰা গুৰি ধনিয়াৰ গুৰি জালুকৰ গুৰি শুকান জলকীয়া গুৰি আৰু হালধি আৰু এয়া নিমখ এয়া বাঁহগাজ শুকান বাঁহগাজ এয়া হৈছে নেমু টেঙা আৰু এটো কেঁচা জলকীয়া আৰু এয়া তেল আহকচোন আমি এতিয়া ৰেচিপিটো বনাবলৈ যাওঁ এতিয়া মাংসখিনি অকমান সিজাই লব লাগিব 5 মিনিটৰ কাৰণে এয়া 5 মিনিটৰ কাৰণে মই মাংসখিনি হৈ গল মাংসখিনি পুৰা সিজাই দিব নালাগে অলপ সিজাই দিব লাগে এতিয়া মই নমাই থম এতিয়া মই এখন কলপাত লৈছো আৰু কলপাতখন ভালকে ধুই লৈছো ধুই লৈ পেলাই অকমান গেছত দি কলপাতখন অকমান লেৰেলাই লৈছো এয়া এনেকৈ মই এখন জুই দি দিছো কলপাতখন লেৰেলি গৈছে এতিয়া মই মাংসখিনি কলপাতত দি দিছো আৰু এতিয়া পিয়াজ দিছো পিয়াজখিনি মই এনেকৈ ভাঙি দিছো কেঁচা জলকীয়াখিনি দি দিছো আৰু এইখিনি যি বাঁহগাজ আছিলে সেইখিনি মই দি দিছো আদা দিলো নহৰুখিনিও দি দিলো আৰু মছলাখিনি গুটি মছলাখিনি মই দি দিলো মই এই মছলা এচামুচকে আছিলে গুটিখিনি মছলা আপোনালোকৰ নিজৰ ইচ্ছামতে দিব পাৰে আৰু মই তেল ঢালি দিছো আৰু এতিয়া অকমান নেমু টেঙা চেপি দিছো এই গুটিখিনি মই বস্তু দি পেলাই মই এতিয়া মই ভালকে সানি লৈছো আপোনালোকে কেঁচা মাংসও দিব পাৰে নিসিজালেও হয় নিসিজালে আপোনালোকে অকমান সময় গোটেই বস্তুখিনি দি পেলাই মেৰিনেট কৰি থৈ দিব প্ৰায় আধা ঘণ্টামান সময় মেৰিনেট কৰি পেলাই থৈ দিব আৰু তাৰ পিছত পাতত দিব এতিয়া মই এইখিনি ভালকে মোহাৰি ললো আৰু মোহাৰি লৈ পেলাই মই এতিয়া পাতত দি দিম এতিয়া মোৰ খানা হৈ গ'ল এতিয়া মই এইখিনি এনেকৈ মেৰিয়াই দিম যেনেকৈ পাতত দিয়ে মই তেনেকৈ মেৰিয়াই ল'ম মেৰিয়াই ল'ম মেৰিয়াই লৈ এতিয়া মই এখন পাতত দি দিলোঁ প্ৰায় 45 মিনিটমান সময় এনেকৈ থাকিব লাগিব মাজে মাজে লুটিয়াই দিব লাগিব এয়া 45 মিনিট সময় হৈ গ'ল আৰু চিকেনখিনিও মোৰ সিজি গৈছে আৰু এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু ইয়াতে মই ঠাণ্ডা হ'বলৈ দিম তাৰ পাছতহে মই এইখিনি খুলি দিম এয়া মোৰ চিকেন পাতত দিয়া হৈ গ'ল ঠাণ্ডা হ'ল আৰু মই উলিয়াই দিলোঁ আৰু এতিয়া খোৱাৰ সময়ত খালি ইয়াত অকমান নেমু টেঙা চেপি ল'ব লাগিব আৰু আজিৰ ৰেচিপিটো মোৰ ইমানেই যদি আপোনাৰ ৰেচিপিটো মোৰ ভাল লাগিছে তেতিয়াহ'লে মোক লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহিছোঁ বাই বাই